নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এটা বহুত ডাঙৰ খবৰ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। সেই খবৰটো শুনিলে আপোনালোক হতবাক হ'ব। লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছ দলৰ পৰা 50 কোটি টকা ডিমাণ্ড কৰিছিল। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো মাজলৈ আগুৱাই যাওঁ বলক। মোবাইলত আজিও আছে হয়। পিছত কি হ'ল মানে মই গম পালোঁ সেইটো বুজা পৰা নহ'ল। সেই বুজা পৰাটো নহওঁতে মই অলপ খবৰ কৰিলোঁ, কাৰণ কংগ্ৰেছত মই 25 বছৰ আছোঁ, মোৰোতো খবৰ থাকিব। এই 15খন আসনৰ লগতে লুৰিণজ্যোতি গগৈ 50 কোটি টকা দাবী কৰিছে। 50 কৰোৰ 15খন আসন লাগিব, 50 কোটি টকা লাগিব। লুৰিণজ্যোতি দিল্লীৰ ৰাজস্থান হাউচত নিজে গৈ ডাঙৰ অভিযোগ উত্থাপন কৰিছে। গোচৰ দিয়ক। দিল্লীৰ ৰাজস্থান হাউচত যোৱা 21 নিৰ্বাচনৰ আগমুহূৰ্তত লুৰিণজ্যোতি গগৈ জিতেন্দ্ৰ সিঙৰ লগত মিটিং হৈছিল নে নাই? কিন্তু আমাৰ সমীক্ষাত কৈছে যে যদিও তৃণমূল কংগ্ৰেছ এই পৰ্যন্ত বিৰোধী মূল ঐক্যত সোমাই পৰা নাই অসমত, যে বিৰোধী ঐক্য একত্ৰিত হ'ব বুলি 55.5% লোকে এতিয়াও আশা কৰা নাই। আপোনাৰ মন্তব্য কি? আপোনাৰ যিটো 1000 চেম্পলৰ সমীক্ষাত আপুনি যিটো প্ৰকাশ কৰিলে তথ্য, তাত খুব বিৰোধী কম সংখ্যকে 21% কিমানে ক'লে আপোনাৰ যে মানে আশা এটা আছে বুলি। প্ৰায় 55% ক'লে যে আশা নাই। আৰু ধৰি লওক চেম্পুলটো আপুনি যিমানে নলওক, এটা কিন্তু এবছৰ পিছতে যিহেতু বিধানসভা নিৰ্বাচন, আমি এটা আইডিয়া কৰিব পাৰে। কাৰণ এই 55% লোকে যে ক'লে আশা নাই বুলি, বিগত ধৰি লওক মই 2021 বিধানসভাৰ পৰা কৈ আছো, সেই একেটাই পৰিস্থিতি আছিল তেতিয়া। আপুনি 2021 চাওক, আপুনি 2024 লোকসভা চাওক, তাৰপিছত উপ নিৰ্বাচন চাওক, তাৰপিছত আকৌ এইবাৰ এই যিটো লোকসভাৰ পিছতে আমাৰ এই মানে উপনিৰ্বাচন হৈছিল যে, এই গোটেইবিলাকৰ বিৰোধী ঐক্য মঞ্চৰ যিবোৰ মানে খেলি মেলিবোৰ, এইবোৰ ৰাইজে লক্ষ্য কৰি আছে। লক্ষ্য কৰি এটা ধাৰণা কৰিছে যে যিমানে যি নহওক কিন্তু আশাটো খুব কম। আৰু ডেফিনেটলি ধৰি লওক যেতিয়া বিৰোধী ঐক্য মঞ্চ বা একগোট নহয় দলবোৰ, আজি তাৰিখত বিজেপিক অসমত যদি ধৰি লওক যিকোনো নিৰ্বাচনত যদি প্ৰতিদ্বন্দ্বিতা কৰিব লগা হয়, ইয়াত কিন্তু এটা ঐক্যতা লাগিব ৰাজনৈতিক দলবোৰৰ। সেইটো ময়ো অস্বীকাৰ নকৰোঁ। কিন্তু এইখিনি সময়তে আজাদ আহমেদ নামৰ এজন ব্যক্তিয়ে আমাৰ কমেণ্ট দিছে, কেন্দ্ৰত মোদী, ৰাজ্যত মামা, ওৱান মেন আৰ্মি বুলি হিমন্ত বিশ্ব সংক্ৰান্তত মন্তব্য আগবঢ়াইছে। এইখিনিতে প্ৰশ্ন হৈছে, বিৰোধী ঐক্যৰ তাৎপৰ্যপূৰ্ণ কথা আছিল যে আমি কেইদিনমান আগতে বিহাৰী বিধানসভা উপ নিৰ্বাচন যেতিয়া হৈছিল, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধী ঐক্যক একত্ৰিত কৰিব বিচাৰিছিল। ঘনে ঘনে গুৱাহাটীৰ লিলি হোটেলটো বিখ্যাত হৈ পৰিছিল আপোনাৰ বিৰোধী ঐক্যৰ বাবে। সভা অনুষ্ঠিত হ'ল, কিন্তু কাৰ্যত দেখাল শেষ মুহূৰ্তত বিৰোধীসকল নস্তাত কৰি গৌৰৱ গগৈয়ে নিজাববীয়াকৈ কংগ্ৰেছৰ প্ৰাৰ্থী থিয় কৰালে। অৰ্থাৎ ভূপেন বৰাই ইনিচিয়েটিভ লৈ আছিল একত্ৰিতকৰণত, কিন্তু কংগ্ৰেছৰ আন এজন নেতাই ইয়াৰ বিৰোধিতা কৰিলে। গতিকে এনে অৱস্থাত কংগ্ৰেছে সামগ্ৰিকভাৱে দলসমূহক একত্ৰিত কৰিব পাৰিব বুলি আপুনি ভাবেনে? চাওক, এটা কথা কি, ভূপেন বৰা ডাঙৰে যথেষ্ট চেষ্টা কৰি আছে। আৰু ধৰি লওক আপুনি যিটো বিহালী নিৰ্বাচনৰ কথা ক'লে, তাৰপিছত যিখন কংগ্ৰেছৰ আজি অলপতে এখন দিল্লীত নে মধ্যপ্ৰদেশত কিবা এখন পৰ্যালোচনা কমিটিৰ মিটিং হ'ল সমগ্ৰ ভাৰতবৰ্ষক লৈ। তাত হয়তো মানে মই নকওঁ নাম, কাৰণ এইবিলাক নকলেও ওলাই যায়। তাত ভাৰতবৰ্ষৰ যিহেতু বিভিন্ন ৰাজ্যৰ নেতা থাকে, তাত ভূপেন বৰা ডাঙৰে এটা খুব ভাল মানে মন্তব্য দিছিলে যে কংগ্ৰেছৰ এনেকুৱা কি পৰিস্থিতি আহিল য'ত বিহালী উপ নিৰ্বাচনৰ যিগৰাকী প্ৰাৰ্থী, তেওঁ কংগ্ৰেছত যোগদান নকৰাকৈ দলীয় প্ৰাৰ্থিত্ব দিছিলে। এইটো তেওঁ কাৰো নাম কৈছে, নাম কৈ কোৱা নাই, সেইবিলাকত মই নাযাওঁ। কিন্তু তেওঁ সেই কথাটো কৈছিলে যে এইটো কালচাৰ নহয়। নিৰ্বাচনত জয় পৰাজয় থাকেই। আৰু বিহালীত আপোনাৰ কংগ্ৰেছৰ পল্লৱ লোচন MLA আছিলে, তেওঁ বিজেপি গুচি গ'ল, বেলেগ কথা। কংগ্ৰেছৰতো সংগঠন এটা আছে তাত। যদি সংগঠন থকা জেগাবোৰত কৰ্মীক দলীয় প্ৰাৰ্থিত্ব নিদি যদি অন্য দলৰ নেতাক যোগদান নকৰাকৈ কংগ্ৰেছে প্ৰাৰ্থিত্ব দি দিয়ে, সেইটো এটা বেয়া মেছেজ যায়। তাৎপৰ্যপূৰ্ণ ঘটনা যে আমি বিগত নিৰ্বাচনসমূহত আমি স্বৰূপ উপাধ্যায়ৰ দিনৰ পৰা দেখিছোঁ, তাত বিহালীত কংগ্ৰেছ আৰু কংগ্ৰেছৰ যুঁজ হৈ থাকে। এতিয়া বিজেপি, আগতে বিজেপি নাছিল, আজিৰ পৰা 15 বছৰ আগৰ পৰা যুঁজখন বিজেপিৰ লগত হৈছে। জাষ্ট 15টা বছৰত ৰঞ্জিত দত্তৰ লগত যেতিয়া পল্লৱ লোচন দাসৰ দিনৰ কথা বেলেগ, যে কংগ্ৰেছৰ ব্যৱধানটো বহুত কমে। কিন্তু এইবাৰ হঠাৎ এজন প্ৰাৰ্থী লৈ আহিলে জয়ন্ত, আৰু আনি পেলাই সেই প্ৰাৰ্থীজনে মাত্ৰ 9000 ভোটৰ ব্যৱধানত পৰাস্ত হৈছে। তেনে অৱস্থাত ভূপেন বৰাৰ চিন্তাধাৰা ভুল আছিল নেকি, যে গৌৰৱ গগৈৰ চিন্তাধাৰা সঠিক আছিল নেকি? চিন্তাধাৰা যাৰে দি নাথাকো মই এইটো বিষয়ত নাযাওঁ। কিন্তু তাত জয়ন্ত বৰাতকৈ প্ৰাৰ্থিত্ব দিয়াতকৈ কোনোবা কংগ্ৰেছক দিবা, আৰু কংগ্ৰেছৰ কোনোবা বহুগৰাকী প্ৰাৰ্থী আছিলো তাত, দিব লাগিছিলে। দিলে কিন্তু হয়তো আপুনি যিটো কৈছে 9000,
এনেকুৱা হ'ব পাৰে যে সেই ৯,০০০ কংগ্ৰেছৰ প্ৰাৰ্থী নোপোৱাৰ কাৰণে তাত বিসম্বাদ কৰিছে কংগ্ৰেছীয়ে। দিলীপ বৰুৱা তাৰ সভাপতি আছিলে। খবৰ আহিছে হিন্দী খণ্ডৰ ৰাজনীতি চলিছিল, চলিব। এটা কথা চাব, যিটো সমষ্টিত কংগ্ৰেছৰ MLA আছিল 2011-ত, আৰু সেই সমষ্টিটো 2016-ত বিজেপি জয়লাভ কৰা নাই, তাত হিমন্ত বিশ্ব শৰ্মা প্ৰাৰ্থী জয়লাভ কৰিছে। সেইটো অস্বীকাৰ কৰিব নোৱাৰে আপুনি, কাৰণ বিজেপিৰ তাত যদিও ৰঞ্জিত দাস তাত আছে, ৰঞ্জিত দত্ত আছে, তথাপি ধৰি লওক ভোটৰ ব্যৱধানটো হাৰা জিকা খুব কম হয়। 2016-ত যেতিয়া আকৌ পল্লৱ লোচন কংগ্ৰেছৰ পৰা বাদ দি বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে, তেতিয়া জয়লাভ কৰিলে বিজেপিৰ পৰা। কিন্তু কংগ্ৰেছৰ এটা শক্তিশালী ভোট বেংক 42ত আছিলে, আৰু ভূপেন বৰা মই ভাবো সম্পূৰ্ণ শুদ্ধ। এতিয়া মই আপোনাক আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো, আপোনালোকৰ তৃণমূল কংগ্ৰেছত আপুনি নতুনকৈ দায়িত্ব লৈছে, ৰমেন বৰঠাকুৰক সভাপতিৰ দায়িত্ব দিয়া হৈছে, আপোনাক তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই আপোনালোক দুইজনকে এই গধুৰ দায়িত্ব দিছে। তৃণমূল কংগ্ৰেছৰ এই পৰ্যন্ত স্থিতি কি হ'ব? বিৰোধী সংঘাত কংগ্ৰেছৰ লগে লগে যাবনে? চাওক, আমি একেবাৰে দুধুৰ মুধৰত না অসমৰ ৰাইজক ৰাখিম, না আমাৰ দলীয় কৰ্মীক ৰাখিম, না আমাৰ শুভাকাংক্ষীসকলক ৰাখিম। লুৰিণজ্যোতি গগৈয়ে এনেকুৱা এটা কাম কৰিব বুলি হয়তো কোনো মানুহেই ভবা নাছিলে। তেওঁ এই মন্তব্য শুনি আপোনালোকৰ কেনেকুৱা লাগিল বাৰু? লুৰিণজ্যোতি ইমান লোভীয়া মানুহে 50 কোটি টকা কংগ্ৰেছৰ পৰা ডিমাণ্ড কৰি আছিল।